Hey guys, good morning. Happy New Year. Happy New Year. আজি এতিয়া মৰ্নিং হৈছে 4:20 আৰু আমি আজি ৰাতিপুৱাই পৰা উঠিলো। এতিয়া আমি মানে মুখ চুখ ধোৱা হৈ গ'ল আমাৰ। এতিয়া আমি গা ধুব আছো, ৰেডি হৈলো, হৈ আপোনালোকক লগ পাই আছো। তো ব্লগ ভিডিঅ'টো আৰু আমি কৰ পিকনিক যাওঁ, কি কথা, কি কৰো কি নকৰো আপোনালোকক দেখুৱাই থাকিম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাই চাই থাকিব। তো হেপী নিউ ইয়াৰ। এই আমাৰ এতিয়া যাব ওলাইছে আমি এখানে যাম, আমি হতে কি ববতে হতে দুটাই বাগা ইবাগা 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 প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা। আমাৰ এইজনী আহি আৰু ধুনীয়া এইজনী চশমাত তলত তুলিছে আৰু মই কাছে দিছো প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰ কোৱানা। এটোৰ বমি আৰু মতা গেলাৰ মাইনাছ কৰবা গেছি মাইনাছ এই মাইনাছ কৰিলা জোৎস্না হৃদয়ৰে হাসনা তুমি মোৰ মন জোৎস্না হৃদয়ৰে হাসনা। এতিয়া আমি হোটেলত চাহ খাবলৈ তাই নাহে নেকি নাখালে নে উঠিলে ভাল পাব তাইকো উঠাই লৈছো কাৰণে তাইও নাখায় হ'ব ঠিকনাতে বহি আছো নেকি বহি হলি আৰু ফটো উঠা গৈছে গাড়ী আহিছে। তাৰপিছত আমি এতিয়া ফটো উঠিম আপোনালোকক দেখুৱাম বাৰু চাহপাতৰ বাগানত। এয়া চাওক আপোনালোকে চাহপাত এয়া চাওক আমাৰ ফটো মেইন গাড়ী ৰখি ৰাস্তাত ফটো উঠাইছে অলপকে চাওক। আৰু আমাৰ দাদাৰো এটা চেনেল আছে, ইউটিউব চেনেল দাদা কৈ দাম নামটো মোৰ নাম দীপক লোকেল কালচাৰ বুলি আছে। দাদাৰ চেনেল এটা আছে আপোনালোকে চাই দিব, সাবস্ক্ৰাইব কৰি দিব। আৰু আমাৰ ভণ্টি এইটো ভণ্টি আৰু আমাৰ ভণ্টিৰ এটা চেনেল আছে, কি নাম টুটুমণি ভ্লগছ আছে। নতুনকৈ খুলিছে, আপোনালোকে টুটুমণি ভ্লগছক হেল্প কৰিব, সহায় কৰিব। হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ উপাসনা। ফাইনেলি আমি আহি পাই গলো গাড়ী আৰু এতিয়া আমি আহি পাই গলো চাওক বগামাটি আৰু এতিয়া হৈছে 8:52 আমি 6টাত ওলাইছিলো, 6টাত নহয় নেকি, 6টাত 5:57 কিহত পুৰা তো দেখুৱাই থাকিম আপোনালোকক কি এনজয় কৰো, কি কৰো কি নকৰো আপোনালোকে চাই থাকিব। প্ৰেমৰ
বগৰীৰ গাছ ইয়াত চব বগৰীৰ গাছ মজা লাগিছে কিন্তু আহি কিনে চাৰিও পিনে আপোনাক আপোনালোকক দেখুৱাম মই গোটেইখিনি ধুনীয়া মানুহ বহুত আহিছে কিন্তু জাগাখিনিৰ কাৰণে মানুহ বহুত আহিছে কিন্তু মানে এৰিয়াটো বহুত ডাঙৰ এৰিয়া হয় তো সেইকাৰণে মানে কি মানুহ বহুত যেন লগা নাই পাতলা পাতলাকৈ দিছে মানে বঢ়িয়া হৈছে মানে বেছি ঘনো হোৱা নাই সেইকাৰণে প্ৰেমৰ জোপাখনা গীতেৰে সুৰেৰে হিয়াৰা পুৰা চিভিল ড্ৰেছ আৰু এইজন মেনেজিং ডিৰেক্টৰ সব মেনেজমেণ্ট সব মেনেজ কৰিছে চাহ খাম এতিয়া ব্ৰেকফাষ্ট দে ইদং দে আপুনি এই কি হয় পার্ক কত টাকা লাগে নাকি আমার রান্ধনি কিন্তু বঢ়িয়া রান্ধনি পাইছো দে আমি তো একদম ড্রেস একদম সিভিল তো হয়ে গেছি হৃদয়ৰে হাসনা পানী ল'বলৈ নিজৰা পোৱা নাই ইমান ভাল লাগিছে ইমান মানুহ হৈছে নহয় আজি কাৰণে অত্যাচাৰ মানুহ হৈছে হিচাপ নোহোৱা মানুহ হৈছে দেখুৱাই থাকিম প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পৰণ মোৰ চকুৰ ভাষাৰে কোৱানা আৰু আপোনালোকে ইয়াত নিজৰা পানী আনিছে এইটোৰ পৰা পানী আনিছে বাইদেউৰে ভিনদেউ পানী আনিব গৈছে একো চাউল নাই চব গান বাজি আছে ইয়াত ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকা আৰু আপোনালোকে এবাৰ আহিব ইয়াত বিৰাট ভাল লাগে আৰু আপোনালোকক দেখুৱাই থাকিম মই গাড়ী 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 হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পৰণ মোৰ চকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পৰণ মোৰ চকুৰ ভাষাৰে কোৱানা মোৰ মন জোছনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা আমাৰ খানা ৰেডি হৈ গ'ল এয়া চব বহি আছে খাবলৈ বহি গৈছে ইয়াৰ গাহৰি চাটনি আৰু লোকেল চিকেন আছে আমাৰ এই আমি দালি চালি নাখাওঁ আমাৰ এই চালাড চালাড খাই নকয় চালাড গ'ল খাই নকয় আমি বৰবাৰীটা মানুহ হয় ভাই আক্ৰমণ পৰকে দি মই আক্ৰমণ কৰি শেষ কৰি দিলোঁ প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পৰণ মোৰ চকুৰ ভাষাৰে কোৱানা গাইজ আমাৰ খোৱা লোৱা হৈ গ'ল এতিয়া আমি এতিয়া ফুৰিবলৈ যাম মানে চাবলৈ যাম জেগাখিনি আৰু এতিয়া আমাৰ খোৱা লোৱা হৈ গ'ল আমাৰ সোনকালে আহিছিলোঁ সোনকালে খোৱা লোৱা হৈ গ'ল তো মই এতিয়া দেখুৱাম আপোনালোকক মনৰে সপোনবোৰ হ'বনে পৰণ মোৰ চকুৰ ভাষাৰে কোৱানা মোৰ মন জোছনা হৃদয়ৰে হাসনা তুমি মোৰ মন
জোছনা হৃদয়ৰে হাসনা পৰাণৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা তো আমি এতিয়া যাব ওলাইছোঁ এয়া পানী ভাঙি ভাঙি আৰু মই আপোনাক বেক কেমেৰা কৰি দেখুৱাই আছোঁ এই নিজৰাটো ঢৌটো মই আপোনাক দেখুৱাই আছোঁ বেক কেমেৰা কৰি আপোনালোকে চাই থাকিব মোৰ চকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ চকুৰ ভাষাৰে কোৱানা মোৰ মন জোছনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা মানে আধা আহি নাপাতে ভাগাত ধৰিছে আৰু কিমান যাব লাগে দেখুৱাই থাকিম আমি ওপৰত উঠি আহি ইমান ভাগাৰ লাগছি আমি কৰ পৰা উঠি উঠিছে আপোনালোকক দেখুৱাম এই মই আপোনালোকক দেখুৱাইছোঁ এই জুম কৰি আনিলে কেঁচাৰ নহ'ব জুম কৰি আনি দেখুৱাই আছোঁ দেখিছেনে এই তাৰ পৰা আহিছোঁ এই ইয়াৰ নাৱত বটিং কৰি আছে এই নাৱত বটিং কৰিছে দেখিছে আপোনালোকে আমি ইমান জেগা উঠিছোঁ মানে হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা তললৈকে নামি আছোঁ চাওক আপোনালোকে মই ভিডিঅ' কৰিব নোৱাৰোঁ তললৈকে নামি যোৱা তো বেক কেমেৰা কৰি দেখুৱাম আপোনালোকক অকণমান চাই থাকিব বহুত তল আনিব লাগে মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ চকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ চকুৰ ভাষাৰে কোৱানা শিক্ষা পাই কিনে কেনে লাগছে কৈ দে ভাল লাগছে তোৰ কেনে লাগছে ফাৰ্ষ্ট পিকনিক গৈছোঁ এইবাৰ হা ঐ কৈ দিব মই চিৰি গণি আছোঁ হ'ব তই গণি আছা 80টা হ'লে মানুহ হাৰৈছিল আৰু 4টা মানুহ আমি মূৰ্তি চাই আহি আছোঁ আহোঁতে বহি আছে আহি কিনে চাওক এই 4টাই হাৰৈছিল এই 4টাই হাৰৈছিল আমাক হাৰৰ মানে ভয় লাগছিল না ক'ত হাৰাইছিল আমি একদম চাইছোঁ নাই মূৰ্তিটো মস্ত ভাগাত ধৰে আৰু আমাৰ আহি ভাগাত ধৰিছে কেইটা চিৰি হ'ল 136টা চিৰি আমি
134 চিৰি বগাই আহি কিনে ইয়াত বহিছোঁ আৰু আছে ইয়াত অলপ লগিন কেনে লাগিছে আকৌ এতিয়া একবাৰ ভাল লাগছে কিন্তু মোৰ ভাষা ধৰছি একে আহি ভাল লাগছে না বহুত মজা লাগছে জাগা এনজয়মেণ্ট বিৰাট ফুল ধামাকা এনজয় হৈছে আৰু ভিডিঅ'টো চাই কিনে শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাই দিব আপোনালোকে আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়াহে আহিবলগীয়া নটিফিকেশ্যন আকৌ আপোনালোকে পাই থাকিব আৰু এই মানি খাইয়ে আটা ধৰছি আৰু ভণ্টিৰো এটা ইউটিউব চেনেল আছে নতুনকৈ খুলিছে আপোনালোকক কৈ দিলোঁ নতুনকৈ খুলিছে ভণ্টিৰ চেনেলটো টুটুমণি ব্লগ তো আপোনালোকে ভণ্টিৰ চেনেলটোত মৰম দিব আপোনালোকে গীতেৰে সুৰেৰে হিয়ালা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পৰাণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়ালা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা আৰু ইয়াত ধুনীয়াকৈ দোকানবিলাকে কৈছে চাওক আপোনালোকে দোকানবিলাক এই দোকানবিলাক কি ইয়াত চাব মানুহবিলাকে কিনিব পাৰে তিৰুৱানা প্ৰেমৰ জোপাখনা গীতেৰে সুৰেৰে হিয়ালা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পৰাণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়ালা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বলে পৰাণ মোৰ দুচকুৰ মানে সেই কৰিছে ঘৰত যাব ভাগিন কেইজনী মানে একদম পাগলা হৈ আছে সেইকাৰণে গৰিকা তুমি কি পঢ়ি আছা এতিয়া ক্লাছ 11 কিমান 7 ভিডিঅ' চিডিঅ' কৰি আছা নে নাই কৰি আছা আৰু সুবেন কাৰ ঘৰ ক'ত ইয়াতে না ক'ৰবাত বেলেগত ইয়াতে অলপ আগত নেকি আৰু যিটো মানে মাষ্টৰ আছিল মাষ্টৰ বুলি জানো আৰু আমি তেখেতৰ ঘৰ সেইটো ন সেইটোৱে ঠিক আছে বাকী ঠিকে আছে পঢ়া পাতি ঠিকে চলি আছে ঠিক আছে ধন্যবাদ তোমাক হেপী নিউ ইয়াৰ ইউজ কৰিছোঁ পঢ়া পাতি কেনে চলি আছে তোমাৰ ভালে না ক্লাছ 5 আমাৰ এই ছোৱালীৰ লগত একেলগে আৰু আমাৰ এইটো বাবু তুমি যে ভিডিঅ' চাই ভাত খাও দাদা ভাল লাগছে না তোমাৰ এয়া ফাইনেলি আমি লগ পাই গ'লো তেল চুৰা ফুটবল খেলিব গৈছিল আমি অকণমান বেছি টাইম হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ জোপাখনা প্ৰেমৰ জোপাখনা প্ৰেমৰ জোপাখনা হিয়াৰ বাহিৰ তোমালোক বহুত মনৰ আশা পূৰণ হৈ গৈছে বহুত দিন আৰু ভাবি আছিলো লগ পাম বুলি সঁচাকে লগ পাই কিনে বহুত ভাল লাগছে সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ জোপাখনা গীতেৰে সুৰেৰে হিয়ালা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা না ঘপককৈ সোমাই গ'লো না আউগে গৈছিলো আমি আউগে যে দোকান এখনত মানে সোমাতে আৰু মানে সুধাতে কৈ দিছে বাই বাই ভাল লাগিল আৰু ভাল ভিডিঅ' বনাই যাবা তুমি না ঠিক আছে বাই বাই আমাৰ ভিডিঅ' চাবা আমাৰ গোটেইকেইটাৰে এটা ভিডিঅ' আহি আছে ইউটিউব চেনেল আছে
মৌচুমী টেইলাৰিং বুলি আছে জুমি এণ্টাৰটেইনমেণ্ট বুলি আছে আৰু কি আছে তুতুমণি ভূঞা ভ্লগ বুলি আছে আৰু তেওঁ গেল তাতো কি আছে ভাল লাগিল লগ পাই আহো দিয়ক আহোঁ দিয়ক আপোনালোক চিনাকি হ'বাৰে নহ'ল আপুনি বা মামা নেকি মামা আমি আপোনালোক আপুনি আইতা অঁ অঁ আৰু আপুনি মামা হয় ভিডিঅ'ত বেলেগ আৰু এনে তুমি বেলেগ নাই আহো দিয়ক ন আহোঁ দিয়ক অলপ ডিষ্টাৰ্ব কৰিলোঁ তেওঁ আহি পোৱাৰ লগে লগে কষ্ট হৈছে বল খেলে আহিছে না বাই বাই আৰু জিতেন ছাৰ যি আছিলে আমি এটা ফটো কপি এনেকৈ আৰু লৈছোঁ জিতেন ছাৰ যি আছিলে জিতেন ছাৰ জিতেন ছাৰ আমি তেখেতৰ ইহঁত মানে সেৱা জনাম মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়ালা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পূৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা